নমস্কাৰ মই ৰিসেন্টলি যোনটো মালয়েছিয়াৰ কলামন্দিৰ ডান্স একাডেমি এটা নাট্য দুৱানী মানে ফেষ্টিভেল হৈছিলে নৱৰাত্ৰি তাত মানে মই মোৰ মানে একচুৱেলি হেতু বস্তুটো হেতু প্ৰগ্ৰামটো মোৰ লগৰে মানে ইনফৰমেশ্যন দিছিলে থাইলেণ্ডৰ হয় মোৰ ফ্ৰেণ্ডটো একলাগ নুগন তাৰ নামটো তাৰপিছত হি এটা মানে আধা ঘণ্টা মানে 30 মিনিটছৰ এটা পাৰফৰ্মেন্স কৰিবলগীয়া আছিলে তাৰপিছত মোৰ লগৰটো 15 মিনিট তাৰপিছত মই 15 মিনিটছ আমি দুটাই একেলগে এইটো অনলাইন পাৰফৰ্মেন্স কৰা হৈছিলে তাত মই নাট্যকলা পুৰস্কাৰ এৱাৰ্ড পাইছিলোঁ দি ডান্স একাডেমি মালয়েছিয়া মই 2018ত ডুবাইত গৈছিলোঁ নাডাম অৰ্গেনাইজাৰটো নাডাম আছিলে নাডাম ফেষ্টিভেলৰ পৰা মই নাট্য কলা পুৰস্কাৰ নাট্য প্ৰতিভা এৱাৰ্ড পাইছিলোঁ তাৰপাছত 2019ত গৈছিলোঁ মই থাইলেণ্ডত নাখনচি তামাৰা কলেজত পাৰফৰ্মেন্স কৰিছিলোঁ তাৰপাছত 2018তে নেপাল কাঠমাণ্ডুত তাতো গৈছিলোঁ মই হেতু অৰ্গেনাইজাৰটো আছিলে আমাৰ ওড়িশাৰ মানে তাৰপাছত নেপালত মানে হেতু প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছিলে তাৰপাছত মই তাত নাট্য এৱাৰ্ড পাইছিলোঁ বাহিৰৰ লগতো মই নিজৰ আমাৰ যোনটো মানে ইণ্ডিয়া তাতো মই বহুতো ঠাইত মানে পাৰফৰ্মেন্স কৰিছোঁ যেনেকৈ ধৰা বানাৰস আছিগাডত পাৰফৰ্মেন্স কৰিছিলোঁ গোৱাত কৰিছিলোঁ তাৰপাছত চেন্নাই কৰুণাত্যঞ্জলি ফেষ্টিভেলত কৰিছিলোঁ তাৰপাছত ওড়িশা কটক তাৰপাছত ৰাউৰকেলা তাৰপাছত লগতে দিল্লী তাৰপাছত লগতে ছত্তীশগড় মই 2014ত হাই ছেকেণ্ডাৰী কমপ্লিট কৰি পিনি ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয় ছত্তীশগড়ত BEd ভাৰতনাট্যম ক্লাছিকেল ডান্সতে মেজৰ লৈ পিনি পঢ়িছোঁ তাৰপিছত লগতে মই মাষ্টাৰ ডিগ্ৰীটো 2018ত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰাই কমপ্লিট কৰিছোঁ অসমৰ মাননীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মই ৰিসেন্টলি মানে যোনটো মানে পাৰফৰ্মেন্স কৰিছিলে সেইবিলাকৰ পাৰফৰ্মেন্সৰ মানে নিউজত এটা মানে যোনটো মানে মোৰ পাৰফৰ্মেন্স কৰা বিষয় মানে ভাইৰেল হৈছিলে তাৰপিছত তাৰ লগতে ছাৰো মোৰ কাৰণে এটা শুভেচ্ছা মানে লেটাৰ পঠিয়াই দিছিলে সেইটো কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ বহুত অশেষ ধন্যবাদ যাচিছোঁ মই এজনী মানে পাৰফৰ্মাৰ আৰ্টিষ্ট হিচাপত মই থাকিব ইচ্ছা আছে মানে সেইটো বিচাৰোঁ তাৰ লগতে যোনটো মানে